নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত চাওঁ আহক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে অমৃত বৃক্ষ আন্দোলনৰ সময়ত প্ৰত্যেকগৰাকী আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকাকৈ দিব বুলি যি আশ্বাস দিছিল, সেই আশ্বাস অনুসৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যিটো ভাল খবৰ অসমৰ সমগ্ৰ আত্মসহায়ক গোটৰ বাইদেউসকললৈ লৈ আহিছে, সেইটো হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। আপোনালোকে এই অভিযানৰ অন্তৰ্গত প্ৰত্যেকগৰাকী আত্মসহায়ক গোটৰ সদস্যসকলে কিদৰে 10,000 টকাটো লাভ কৰিব পাৰিব সেইখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। আৰম্ভণিতে চমুকে স্কিমটোৰ যিটো উদ্দেশ্য অলপমান জানি লৈ আহক। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ মূল উদ্দেশ্যটো হ'ল to reduce the level of poverty by developing women SHG self-help group members as rural micro entrepreneurs or লাখপতি বাইদেউছ। অৰ্থাৎ আত্মসহায়ক গোটৰ বাইদেউসকলক সৰু সুৰা উদ্যোগী হিচাপে বা লাখপতি বাইদেউ হিচাপে উন্নীতকৰণ কৰা। To facilitate women SHGs members to earn a minimum annual income of 1 lakh through individual enterprise by providing financial assistance as grant in aid। অৰ্থাৎ প্ৰত্যেকগৰাকী আত্মসহায়ক গোটৰ মহিলাক বছৰি 1 লাখ টকা এটা ইনকাম কৰিবলৈ সুবিধা দিয়া তেওঁলোকৰ নিজা নিজা উদ্যোগৰ জৰিয়তে, যিকোনো লাইভলিহুড এক্টিভিটিৰ জৰিয়তে। আৰু ইয়াৰে প্ৰথম অৱস্থাত আপোনালোকক প্ৰত্যেক বাইদেউকে 10,000 টকা এটা গ্ৰেণ্ট এণ্ড এইড হিচাপে দিব, যোনটো হয়তো আপোনালোকে ঘূৰাই দিব নালাগিব। ইয়াৰ পিছতো এই স্কিমটো চলি থাকিব। অৰ্থাৎ আপোনালোকে নেক্সট যেতিয়া লোন ল'ব তেতিয়া 12,500 টকা এটা ৰেহাই পাব লোনত মেক্সিমাম। আৰু ইয়াৰ পিছত কিছু ইণ্টাৰেষ্ট ছাবমেনশ্যন লোনৰ ফেচিলিটিছ পিছলৈকে পাব। ইমান ডিটেইলছ নগৈ আমি পোনে পোনে বেনিফিটলৈকে গুচি যাওঁ, যে কি বেনিফিট হ'ব এই স্কিমৰ জৰিয়তে মহিলাসকলৰ। প্ৰথমতে এইটোক এটা এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ফাণ্ড বুলি কোৱা হৈছে, যোনটো 10,000 পাৰ মেম্বাৰ দিয়া হ'ব। এইটো অকল উদ্যোগীৰ কাৰণে দিয়া হ'ব, তেওঁলোকক বেলেগ খৰচ কৰিবলৈ দিয়া নহয়। অৰ্থাৎ তেওঁ যিটো বিজনেছ কৰি আছে, যোনটো ঘৰত কুকুৰা পুহি আছে বা হাঁহ পুহি আছে বা যিটো লাইভলিহুড কৰি আছে, সেইটো অকণমান এণ্টাৰপ্ৰেনিয়ৰশ্বিপ লেভেলত উদ্যোগী হিচাপত কৰিবলৈ তেওঁলোকক 10,000 টকা এটা দিয়া হ'ব। চ' পোনে পোনে মেইন আমাৰ যোনটো কথা আছে সেইটোলৈ আহোঁ, যে আমাৰ এই পইচাখিনি পাবলৈ কি কি যোগ্যতা থাকিব লাগিব এগৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ। প্ৰথমতে নম্বৰ 1, এন এক্টিভ SHG মেম্বাৰ অফ ASRLM, অৰ্থাৎ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত এটা এক্টিভ SHGৰ এক্টিভ মেম্বাৰ হ'ব লাগিব বাইদেউগৰাকী। সেইটো প্ৰথম ক্ৰাইটেৰিয়া। ইয়াৰ পিছত আধাৰ চিডেড ছেভিং বেংক একাউণ্ট এটা থাকিব লাগিব। অৰ্থাৎ আপোনাৰ যোনটো একাউণ্ট নম্বৰ দিব, সেইটো আধাৰ চিডিং থাকিব লাগিব, যাতে ফাণ্ড ট্ৰেন্সফাৰটো DBT হৈ যায়, অৰ্থাৎ ডাইৰেক্ট বেংক ট্ৰেন্সফাৰটো হৈ যায়। গতিকে যিসকলৰ আধাৰ চিডেড বেংক একাউণ্ট নাই, তেওঁলোকে অনতিপলমে আধাৰ চিডেড বেংক একাউণ্টটো কৰি ল'ব। অৰ্থাৎ নিজৰ বেংক একাউণ্টত আধাৰটো চিডিং কৰি ল'ব বেংকত গৈ। 3 নম্বৰ ক্ৰাইটেৰিয়াত আছে নট এ ডিফল্টাৰ অফ SHG ফেডাৰেশ্যন বেংকছ অৰ ফিনেন্সিয়েল ইনষ্টিটিউশ্যনছ। অৰ্থাৎ যিকোনো বিত্তীয় অনুষ্ঠানৰ পৰা বা গোটৰ পৰা হওক, একেবাৰে বেয়া অৰ্থাৎ ডিফল্টাৰ হ'ব নালাগিব। কোনোবাই যদি লোন লৈ ঘূৰাই দিয়া নাই, বেংকৰ লোন লৈ ঘূৰাই দিয়া নাই, তেনেকুৱা ডিফল্টাৰ SHG মেম্বাৰ হ'লে নহ'ব। চতুৰ্থতে, যিহেতু এইটো এটা উদ্যোগিক এটা ফাণ্ড হয়, গতিকে বাইদেউগৰাকী অৰ্থাৎ মহিলাগৰাকী যিকোনো এটা ইনকাম জেনেৰেটিং এক্টিভিটিৰ লগত জড়িত হ'ব লাগিব। হয়তো তেওঁৰ কুকুৰা পালন হ'ব পাৰে, গৰু পালন হ'ব পাৰে, কিবা দোকান হ'ব পাৰে, বা যিকোনো ধৰণৰ এটা ইনকাম জেনেৰেটেড এক্টিভিটি হ'ব লাগিব। নম্বৰ 5, হেভিং এ বিজনেছ প্লেন ফৰ হাৰ এক্টিভিটি অৰ এণ্টাৰপ্ৰাইজ। অৰ্থাৎ তেওঁৰ যোনটো এক্টিভিটি আছে, যোনটো ইনকাম জেনেৰেটিং এক্টিভিটি আছে, যোনটো তেওঁ লাইভলিহুড কৰি আছে, জীৱিকা কৰি আছে, সেইটো এটা প্লেনিং হ'ব লাগিব, বিজনেছ প্লেন এটা হ'ব লাগিব। তেওঁ সেই বিজনেছটোক নেক্সট কি কৰিব বিচাৰে।
ইয়াৰ পিছত 6 নম্বৰ এটা গুৰুত্বপূৰ্ণ পইণ্ট আছে, সেইটো হ'ল যে নট হেভিং মোৰ দেন 3 চিলড্ৰেন, অৰ্থাৎ মহিলাগৰাকীৰ 3টা সন্তানতকৈ বেছি সন্তান হ'ব নালাগিব। কিন্তু ইয়াতে এটা ক্ৰাইটেৰিয়া ধৰি দিয়া আছে যে অকল জেনেৰেল আৰু OBCৰ ক্ষেত্ৰত 3টা সন্তানতকৈ বেছি সন্তান হ'ব নালাগিব, আৰু SC ST টি গাৰ্ডেন কমিউনিটি বা মৰাণ বা মাটাক যোনটো কমিউনিটি আছে তেওঁলোকৰ ক্ষেত্ৰত 4টা সন্তানলৈকে পাৰিব, অৰ্থাৎ 4টা সন্তানৰ বেছি সন্তান থাকিলে এই এপ্লিকেশ্যন কৰিব নোৱাৰিব। আৰু যিসকলৰ এতিয়ালৈকে ধৰক 2টা সন্তান আছে বা 2টাতকৈ কম আছে তেওঁলোকে এটা প্ৰতিশ্ৰুতি পত্ৰ এটা দিব লাগিব সাইন কৰি, য'ত নেকি তেওঁলোকে ডিক্লেৰেশ্যন এটা দিব লাগিব যে তেওঁ 2টা বা 2টাতকৈ বেছি সন্তান তেওঁলোকে প্লেনিং নকৰে। 7 নম্বৰ এটা গুৰুত্বপূৰ্ণ পইণ্ট আছে যে SHG ওমেন হেভিং এ গাৰ্ল চিলড্ৰেন বা চিলড্ৰেনছ শুড বি এনৰোল্ড ইন এ স্কুল, অৰ্থাৎ যদি SHG মেম্বাৰগৰাকীৰ 13 বছৰলৈকে কন্যা সন্তান ঘৰত আছে স্কুলত নোযোৱাকৈ, তেতিয়াহ'লে সেই কন্যা সন্তানক স্কুলত যোৱাটো বা স্কুলত এনৰোল কৰাটো, এডমিশ্যন দিয়াটো বাধ্যতামূলক কৰিব লাগিব। এইকেইটা মেইন পইণ্ট আছিলে 7টা এলিজিবিলিটি ক্ৰাইটেৰিয়া হিচাপে। এইখিনি আপোনালোকে মনত ৰাখিব। ভিডিঅ'টো বেছি দীঘলীয়া নকৰি কিছুমান গুৰুত্বপূৰ্ণ বিষয়লৈ আহিছোঁ। ফৰ্মটো আপোনালোকে ক'ত পাব, কেতিয়া পাব আৰু কেনেকৈ পাব। প্ৰত্যেক ডিষ্ট্ৰিক্টতে এটা ডেট ধৰি দিয়া থাকিব, সেই নিৰ্দিষ্ট ডেটতে এদিনাখনে ফৰ্মটো ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব সেইটো ডিষ্ট্ৰিক্টত। ফৰ এক্সাম্পল মই যদি বঙাইগাঁৱৰ কথা কওঁ, তেতিয়াহ'লে বঙাইগাঁৱত আপোনালোকৰ 24 জানুৱাৰীৰ দিনাখন ফৰ্ম ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব, আৰু আপোনালোকৰ গাঁও পঞ্চায়ত বা তেনেকুৱা পইণ্টত ফৰ্মটো ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব একদিনাই। ঠিক তেনেকৈ চিৰাঙত 25 তাৰিখে, তেনেকৈ বিভিন্ন ডিষ্ট্ৰিক্টত বিভিন্ন ডেট দিয়া থাকিব। এটা মন কৰিবলগীয়া কথা হ'ল যে প্ৰত্যেক মেম্বাৰৰ কাৰণে এটাহে ফৰ্ম দিয়া হ'ব, এটাতকৈ বেছি ফৰ্ম দিয়া নহয়। প্ৰত্যেক ইলিজিবল মেম্বাৰকহে এই ফৰ্মটো দিয়া হ'ব। যোনটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া অলপ আগতে ক'লোঁ, সেইখিনিৰ ভিতৰত যদি পৰে তেতিয়াহ'লে তেওঁ এই ফৰ্মটো পাব। আৰু অকল আত্মসহায়ক গোটৰ মহিলাগৰাকীয়েহে সেই ফৰ্মটো সেই নিৰ্দিষ্ট পইণ্টৰ পৰা কালেক্ট কৰিব পাৰিব, বেলেগৰ ফৰ্ম কালেকশ্যন কৰিব নোৱাৰে। ইয়াৰ বাহিৰেও আৰু এটা গুৰুত্বপূৰ্ণ কথা যে কোনো ধৰণৰ জেৰক্স বা প্ৰিণ্ট আউট এইটো ফৰ্মৰ একচেপ্ট কৰা নহ'ব। যিখন ফৰ্ম ডিষ্ট্ৰিবিউট কৰা হ'ব সেইখন ফৰ্মে ছাবমিট কৰিব লাগিব। গতিকে ফৰ্মটো পোৱাৰ পিছত যেনে তেনে ফিল আপ নকৰিব, ভালকৈ ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি পেলাই ভালকৈ ফিল আপ কৰিব, যাতে ফৰ্মত একো ভুল নহয়, কিয়নো আপোনালোকে দ্বিতীয় ফৰ্মটো নাপায়। অৰ্থাৎ এটা ফৰ্ম যদি কিবা কাৰণত বেয়া হয় তেতিয়াহ'লে আপুনি নেক্সট আৰু এটা ফৰ্ম নাপায় বা আপুনি জেৰক্সো কৰিব নোৱাৰে। গতিকে ফৰ্মটো ফিল আপ কৰোঁতে সাৱধান হ'ব লাগিব। ইয়াৰ বাহিৰে আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে যে আপোনালোকে যদি অমৃত বৃক্ষ আন্দোলনৰ সময়ত গছপুলি যি 2টা ৰোপণ কৰিছিলে, সেই 2টা ফটো আপোনালোকে ল'ব লাগিব নিজৰ সৈতে, আৰু 2টা ফটোত আপুনি জিঅ'টেক ফটো ল'ব লাগিব আৰু প্ৰিণ্ট আউট কৰি এই ফৰ্মখনত সেই ফটো 2টা পেষ্ট কৰি দিব লাগিব। আৰু যিসকলৰ গছপুলি কিবা কাৰণত মৰিছে বা নাই, তেতিয়াহ'লে তেওঁলোকে সেই জেগাতে নতুনকৈ গছপুলি ৰোপণ কৰি হ'লেও 2টা ফটো লৈ দিব লাগিব, জিঅ'টেক ফটো। নেক্সট ভিডিঅ'ত আমি কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে এই গোটেইখিনি বস্তু জনাই দিম। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নতুনকৈ অহাসকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰাৰ পিছত নতুনকৈ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ বেল আইকনটো অন কৰি থ'ব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।